হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো যিমান ঠাণ্ডা পৰিছে নহয়, আহিছে দেই ৰাতিপুৱাই ৰাতিপুৱাই থ্ৰেডিং কৰিবলৈ আহিছে আমাৰ ছাবস্ক্ৰাইবাৰ। নমস্কাৰ। আমাৰ ঘৰত থ্ৰেডিং কৰা কাষ্টমাৰ। হাতখন উঠাই দিয়া আৰু কিয় লাজ কৰিছা নেকি? শুৱাই লৈছোঁ, একদম বিচনাত শুৱাই লৈছোঁ আৰামত। ইমান আৰামত ক'ত কৰিবলৈ পাবা তুমি? সেইটোৱে অকল মোৰ ওচৰত। সেইটোৱে মানে ঘৰ হোৱা মানে এইবোৰ ফাইদা। ডাঙৰ বেটিক গাড়ীত তুলিয়ে আমি আহিলোঁ মা ঘৰলৈ, আৰু এইফালে মোক নমায়ে এতিয়া হাজবেণ্ড যাব ওলাইছে দোকানলৈ বুলি। আৰু দোকান যোৱাৰ আগতে সৰু বেটিক অলপ বাইকত উঠাইছে। তাই যিহেতু বাইকত উঠি বা গাড়ীত উঠিবলৈ পালে মানে ইমান যে ফূৰ্তি পায় নহয়, কি ক'ম আৰু। ইফালে আমি মাতি থাকিলেও তাই আহিবলৈ নিবিচাৰে, চাওকচোন বাৰু। হা মাথাখন গায় যদি আহা আহা, আৰে হা হা দেহাটো আহা ক, আহা আহা, নাহে চক নাহে চক। ইভাগে আকৌ বাপেকৰ ওচৰলৈ নাযায় এতিয়া। আহা ক, আহা আহা, এয়া চব কেনেকৈ হাত আঁতৰাই দিছে। যোৱাগে যোৱা, বাই বাই। আৰু আমাৰ এগৰাকীয়ে এতিয়া প্ৰজেক্টৰ কাম কৰি আছে। দুইজনীয়ে লেকচাৰ মাৰি লৈছোঁ। আমাৰ মানে ৰাতিপুৱাৰ সময়ত অলপ লেকচাৰ নিদিলে মানে ভালেই নালাগে। এতিয়া তাই নিজৰ কামবোৰ কৰি আছে আৰু আমি দুইজনীয়ে চাহ খাই লেকচাৰ দি আছোঁ। আজি সৰু বেটিক থৈ আহিলোঁ। এতিয়া পাৰ্লাৰলৈ আহি মেলি লগৰ দুজনীক লগ পালোঁ। মানে সিহঁতে মোৰ পাৰ্লাৰলৈ বুলি আহিছিলে। এজনী আহিছিলে এইফালে থ্ৰেডিং আৰু হেয়াৰ কাট কৰিবলৈ, আৰু এজনীয়ে আকৌ চিৰাম নিবলৈ আহিছিল। কথা পাতিছে। অঁ, কথা পাতিছা? অঁ, কোন হ'ব? আমৈ হ'ব, আমৈ। আমৈৰ লগত কথা পাতিছা নি? অঁ, আৰু মই সৰু বেটিক এনেকৈ শুৱাই ৰাখোঁ। সৰুকৈ এখন বেডিং ৰাখিছোঁ পাৰ্লাৰতে। উঠিলা? অঁ, শুনমানো উঠিলা? অঁ অঁ, এই হাঁহিছে হাঁহিছে। এতিয়া নলওঁ দেই, এতিয়া নলওঁ দেই, ল'ব লাগিব। অঁ, ল'ব লাগিব। বাই বাই। এনেকৈ কিবা কাম থাকিলে মই দেউতাকৰ ওচৰত তাইক থৈ আহোঁগৈ। তাৰপিছত মোৰ কামখিনি মই তেনেকৈ কৰিলোঁ আৰু। তাৰপিছতে বা দুগৰাকী আহিছিল স্পা কৰিবলৈ আৰু ফেচিয়েল কৰিলে, আৰু লগতে ভণ্টি এজনীও আহিছিলে, তাই স্পা কৰিলে। আৰু এইফালে মোৰ ঘৰৰ ওচৰৰে বা এজনীও আহিলে, আকৌ তাই থ্ৰেডিং কৰিলে। আৰু এতিয়া ওচৰৰে নবৌ এগৰাকী আহিছে লগতে, তেওঁ কৰিলে হেয়াৰ ষ্ট্ৰেইট, মানে তেওঁ টেম্পৰেৰী ষ্ট্ৰেইট কৰিছে। তেওঁৰ কিবা অকেজন আছে আৰু সেইটো কাৰণে এদিনৰ কাৰণে তেওঁ টেম্পৰেৰী ষ্ট্ৰেইট কৰি লৈছে। আৰু মোৰ পাৰ্লাৰখন আছে শিমলুগুৰি ষ্টেচন ৰোডত। আপোনালোকে যদি কোনোবাই মোক ভিডিঅ' চাই আছে, যদি আহিব বিচাৰে তেন্তে আহিব পাৰে, মোক কণ্টেক্ট কৰি ল'লেই হৈ গ'ল। এয়া মোৰ লগৰ এজনী আহিছে, আমাৰ পুৰবী বাইদেউ, আৰু তাইৰ ভণ্টি। ভাল লাগিছে। আপোনালোকক লাগিলে অৰ্ডাৰ কৰিব পাৰিব দেই। যোৱাটো ভিডিঅ'ত যে কৈছিলোঁ ডাঙৰ বেটিক এখন টেবুল কিনি দিম বুলি, এয়া আহিলোঁ টেবুল কিনিবলৈ। আৰু তেওঁলোকে ক'লে যে এইখনত তাই অকল এবছৰ বা 1.5 বছৰ বা 2 বছৰ পঢ়িব পাৰিব। তথাপিও তাইৰ মনটো আছিলে কাৰণে সেইখন কিনি দিলোঁ। পিছত তাই নহ'লেও ভনীয়েকেতো পঢ়িব পাৰিব, তো সেইটো কাৰণে তাইৰ মনটো ৰাখিবলৈ বুলি সেইখন কিনি দিলোঁ। আৰু এতিয়া আমি ৰুমলৈ বুলি গৈ থাকোঁ আৰু। মানুহজনে চুলি কাটিছিলে চাওকচোন, এইখিনি নাকাটিলে। এতিয়া মানে মই কাটি দিম। এতিয়া এইখিনি থাকিলে, এইখিনি এতিয়া মই কাটি দিম।